So hey guys, welcome back once again to my YouTube channel. So guys, মই আজি SLRC 2002 পেপাৰ 1 টো লৈ আহিছোঁ। আজি ইয়াতে জিকে ডিছকাছ কৰিম। চ' আহক ষ্টাৰ্ট কৰোঁ। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল, who was awarded the Ramon Magsaysay Award in 1994 in the category of government service? Option A, Arvind Kejriwal. Option B, T.N. Session. Option C, Dr. Kiran Bedi. Or option D, Dr. Chintamani D. Deshmukh. তো এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন ডি, ডক্টৰ কিৰণ বেদী। আৰু লগতে আপোনালোকে এইটো মনত ৰাখিব, ডক্টৰ কিৰণ বেদী হ'ল আপোনাৰ ফাৰ্ষ্ট woman IPS, first woman IPS officer. ঠিক আছে, আহক নেক্সট কুৱেশ্যন। এক্সেলেণ্ট গাইজ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, which of the following was the first artificial satellite of India? Option A, Bhaskara. Option B, Rohini. Option C, Aryabhatta. or option D, INSAT 1A. তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন চি, আৰ্যভট্টা। সেইটো আপোনাৰ এপ্ৰিল মাহৰ 1975 এপ্ৰিল মাহত লঞ্চ কৰা হৈছিল উইথ দ্য হেল্প অফ USSR। অ'কে, চ' নেক্সট কুৱেশ্যন, নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? তো কি কৈছে, এই চাৰিটা অপশ্যন দি আছে, তাৰ ভিতৰত কোনটো মৌল নহয় সেইটো ওলাব লাগিব। চ' এইটো অপশ্যন আপোনালোকে অপশ্যনটো চাই লওক। অপশ্যন এ টিন, অপশ্যন বি পাৰদ, অপশ্যন চি আয়োডিন, আৰু অপশ্যন ডি কোৱাৰ্টছ। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি কোৱাৰ্টছ। সেইটো আপোনাৰ মৌল নহয়। আৰু এইটো আপোনাৰ দুটা এলিমেণ্ট লৈ মিক্স হৈ ক্ৰিয়েট কৰে। এটা হ'ল আপোনাৰ অক্সিজেন প্লাছ চিলিকন, এইটো মিলি আপোনাৰ কোৱাৰ্টছ ক্ৰিয়েট হয়। আহক নেক্সট কুৱেশ্যন, মই বাকীবিলাকতো দি দিওঁ, কোৱাৰ্টছ। অ'কে, চ' নেক্সট কুৱেশ্যন, নিম্নলিখিত ক্ৰীড়াসমূহৰ তলত কোনটোত বল ব্যৱহৃত নহয়? অপশ্যন এ গল্ফ, অপশ্যন বি লন টেনিছ, অপশ্যন চি টেবুল টেনিছ, আৰু অপশ্যন ডি বেডমিণ্টন। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন ডি বেডমিণ্টন। এতিয়া আপোনাৰ বল ইউজ নহয়। নেক্সট কুৱেশ্যন, প্ৰতি বছৰ মে' মাহৰ, এইটো আপোনাৰ একচুৱেলি 8 হ'ব, কিয়নো ইয়াতে দি আছে 8। প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? অপশ্যন এ পৰিৱেশ দিৱস, অপশ্যন বি ধপাত নিষিদ্ধ দিৱস, অপশ্যন চি শ্ৰমিক দিৱস, আৰু অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন ডি ৰেড ক্ৰিচেণ্ট দিৱস। সেইটো আপোনাৰ মে' মাহৰ 8 তাৰিখত চেলিব্ৰেট কৰা হয়। আৰু বাকী হ'ল আপোনাৰ পৰিৱেশ দিৱস, সেইটো আপোনাৰ 5 জুন। তাৰপিছত আপোনাৰ তামাক বিৰোধী দিৱস, এইটো হ'ল আপোনাৰ 31 মে'। আৰু শ্ৰমিক দিৱস এইটো আপোনাৰ 1 মে'। এইবিলাক ডেটবিলাক মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? অপশ্যন এ বৰোদা, অপশ্যন বি চুৰাট, অপশ্যন চি মেহসানা, আৰু অপশ্যন ডি আহমেদাবাদ। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন ডি আহমেদাবাদ। অ'কে, নেক্সট কুৱেশ্যন, MPLAD আঁচনিত এলইডিত সম্পূৰ্ণ ৰূপটো হৈছে? অপশ্যন এ লোকাল এছেট ডেভেলপমেণ্ট, অপশ্যন বি লোকাল এৰিয়া ডেভেলপমেণ্ট, অপশ্যন চি লিডিং এছেট ডেভেলপমেণ্ট, আৰু অপশ্যন ডি লোকাল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। তো এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন এ লোকাল এৰিয়া ডেভেলপমেণ্ট। লোকাল এৰিয়া ডেভেলপমেণ্ট। অ'কে, নেক্সট কুৱেশ্যন, ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? অপশ্যন এ কলিকাতা, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি মুম্বাই, আৰু অপশ্যন ডি ভোপাল। তো এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন এ কলিকাতা। আৰু ভিডিঅ'খন ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইটো PDF মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। চ' আহক নেক্সট কুৱেশ্যন, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? অপশ্যন এ ট্ৰিপল জাম্প, অপশ্যন বি লং ডিষ্টেঞ্চ ৰান, অপশ্যন চি স্প্ৰিণ্টছ অৰ শ্বৰ্ট ডিষ্টেঞ্চ, আৰু অপশ্যন ডি হাৰ্ডলছ। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন চি স্প্ৰিণ্টছ বা শ্বৰ্ট ডিষ্টেঞ্চ। আহক নেক্সট কুৱেশ্যন, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশ্যন এ জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন বি ৰতন টাটা, অপশ্যন চি ৰতন থিয়াম, আৰু অপশ্যন ডি অমল প্ৰভা দাস। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন বি ৰতন টাটা। অ'কে, নেক্সট কুৱেশ্যন, প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? অপশ্যন এ বেঞ্জামিন ফ্ৰেংকলিন, অপশ্যন বি মাইকেল ফেৰাডে, অপশ্যন চি ছাৰ আইজেক নিউটন, আৰু অপশ্যন ডি এলবাৰ্ট আইনষ্টাইন। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন এ ছাৰ আইজেক নিউটন। বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইটো মনত ৰাখি দিব। আৰু মাইকেল ফেৰাডে আপোনাৰ ক্ৰিয়েট কৰিছিল ফেৰেডেছ ল, এইবিলাক কোনে কি আৱিষ্কাৰ কৰিছিল সেইটো আপোনালোকে মনত ৰাখিব।
আহক নেক্সট কুৱেশ্যন, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন এ নাইৰোবি, অপশ্যন বি হাৰাৰে, অপশ্যন চি কাইৰো আৰু অপশ্যন ডি খাৰ্তুম। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন বি হাৰাৰে। আৰু এইটো যে কাৰেঞ্চি হ'ল এইটো হ'ল আপোনাৰ ডলাৰ। খাৰ্তুম হ'ল আপোনাৰ চুডানৰ কেপিটেল আৰু কাইৰো হ'ল আপোনাৰ ইজিপ্ত। আৰু নাইৰোবি হ'ল আপোনাৰ কেনিয়া। ঠিক আছে, হাৰাৰে আহক নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন এ ভোগেশ্বৰ বৰুৱা, অপশ্যন বি মনালিসা বৰুৱা, অপশ্যন চি হিমা দাস আৰু অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন এ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো স্থানতে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? অপশ্যন এ ডিৰাক, অপশ্যন বি বক্সিৰহাট আৰু অপশ্যন চি ডিমাপুৰ, অপশ্যন ডি যোৰহাট। তো এইটো কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন এ ডিৰাক। আহক নেক্সট কুৱেশ্যন, ইণ্ডিয়ান চিভিল সাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল? অপশ্যন এ জামচংগাই নামপুই, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ বি আনন্দৰাম বৰুৱা। ওকে, নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অমৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? তো অপশ্যন এ বাহী, অপশ্যন বি অৰুণোদয়, অপশ্যন চি জোনবিৰি আৰু অপশ্যন ডি জোনাকী। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন এ বাহী। আৰু এতিয়া এইটো কোন চনত লঞ্চ হৈছিল, এইটো আপোনাৰ প্ৰকাশিত হৈছিল, এইটো হ'ল আপোনাৰ 1909 চনত। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বাহী। ওকে, নেক্সট কুৱেশ্যন, বেংকক কোন দেশৰ ৰাজধানী চহৰ? তো অপশ্যন এ দক্ষিণ কোৰিয়া, অপশ্যন বি ফিলিপাইন, অপশ্যন চি ইণ্ডোনেছিয়া আৰু অপশ্যন ডি থাইলেণ্ড। তো এইটো কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন ডি থাইলেণ্ড। আৰু এইটোৰ কাৰেঞ্চি হ'ল আপোনাৰ বাহাত। ফিলিপাইনৰ কাৰেঞ্চি হ'ল আপোনাৰ পেছো। আৰু কেপিটেল হ'ল আপোনাৰ মনিলা। ইয়াতে আপোনাৰ ইণ্টাৰনেশ্যনেল এগ্ৰিকালচাৰ ইনষ্টিটিউট আছে। তাৰপিছত হ'ল আপোনাৰ ইণ্ডোনেছিয়া, এইটোৰ কাৰেঞ্চি হ'ল আপোনাৰ ৰুপিয়া। আৰু দক্ষিণ কোৰিয়াৰ কাৰেঞ্চি হ'ল আপোনাৰ ওৱান, কেপিটেল হ'ল আপোনাৰ চিঅল। আৰু ইণ্ডোনেছিয়াৰ কেপিটেল হ'ল আপোনাৰ জাকাৰ্টা। ঠিক আছে, আহক নেক্সট কুৱেশ্যন, সংযুক্ত আৰব এমিৰেট UAE মুদ্ৰাৰ নাম কি? অপশ্যন এ ৰুবল, অপশ্যন বি ডিনাৰ, অপশ্যন চি দিৰহাম আৰু অপশ্যন চি দিৰহাম আৰু অপশ্যন ডি চেকেল। তো এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন চি দিৰহাম। চেকেল হ'ল আপোনাৰ ইজৰাইলৰ কাৰেঞ্চি, ডিনাৰ হ'ল আপোনাৰ কুৱেইট। আৰু ৰুবল হ'ল আপোনাৰ ৰাছিয়া। আহক নেক্সট কুৱেশ্যন, দিৰহাম। কোন দুখন নগৰৰ মাজত নাৰায়ণ সেতু অৱস্থিত? অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ, অপশ্যন বি নগাঁও আৰু যোৰহাট, অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন আৰু অপশ্যন ডি ডিব্ৰুগড় আৰু ধেমাজি। তো এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন। এই দুটাৰ মাজত আপোনাৰ নাৰায়ণ সেতু অৱস্থিত। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি যোগেন্দ্ৰ সিংহ, অপশ্যন চি কমলেশ্বৰ সিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি পুৰন্দৰ সিংহ। আহক নেক্সট কুৱেশ্যন, পুৰন্দৰ সিংহ। ওকে, নেক্সট কুৱেশ্যন, মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰধানমন্ত্ৰী আছিল? অপশ্যন এ নিউজিলেণ্ড, অপশ্যন বি কানাডা, অপশ্যন চি ইজৰাইল আৰু অপশ্যন ডি ইংলেণ্ড। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি ইংলেণ্ড। মাৰ্গাৰেট থেচাৰ ইংলেণ্ডৰ ফাৰ্ষ্ট লেডি প্ৰাইম মিনিষ্টাৰ আছিল। ওকে, নেক্সট কুৱেশ্যন, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? অপশ্যন এ পানামা খাল, অপশ্যন বি বেৰিং প্ৰণালী, অপশ্যন চি সুৱেজ কানাল আৰু অপশ্যন ডি পক প্ৰণালী। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ বেৰিং প্ৰণালী, মানে বেৰিং ষ্ট্ৰেইট। এই পানামা কানাল আপোনালোকে পাই যাব সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা কণ্টিনেণ্টৰ মাজত। এইটো আপোনাৰ এটলাণ্টিক আৰু পেচিফিক অচিনক কানেক্ট কৰে। সুৱেজ কানাল আপোনাৰ ৰেড চি আৰু মেডিটেৰিয়ান চিওক কানেক্ট কৰে। ঠিক আছে, আহক নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি
শৰৎচন্দ্ৰ সিংহ, অপশ্যন চি বিষ্ণুৰাম মেধি আৰু অপশ্যন ডি গোলাপ বৰবৰা। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন চি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিলচৰ আৰু অপশ্যন ডি ডিব্ৰুগড়। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি ডিব্ৰুগড়। আৰু আপোনাৰ লগতে এইটো মনত ৰাখিব লাগে যে অসমৰ ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ ক'ত হৈছিল? এইটো আপোনাৰ গুৱাহাটীত হৈছিল। এইটো নাম হ'ল আছাম ইঞ্জিনিয়াৰিং কলেজ। আছাম ইঞ্জিনিয়াৰিং কলেজ, আৰু এইটো আপোনাৰ 1955ত বনোৱা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, কোন ঠাই নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অপশ্যন এ গুৰুগ্ৰাম, অপশ্যন বি নন্দীগ্ৰাম, অপশ্যন চি সেকেন্দ্ৰাবাদ আৰু অপশ্যন ডি ধানবাদ। তো এইটো কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন এ গুৰুগ্ৰাম, সেইটো দিল্লীৰ ওচৰতে। ওকে, নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? অপশ্যন এ সোমালিয়া, অপশ্যন বি বলিভিয়া, অপশ্যন ডি চি তাছমানিয়া আৰু অপশ্যন ডি কম্বোডিয়া। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন এ বলিভিয়া, সেইটো আপোনাৰ সাউথ আমেৰিকাত অৱস্থিত। কম্বোডিয়া হ'ল আপোনাৰ এছিয়াত, সোমালিয়া হ'ল আপোনাৰ আফ্ৰিকা, আৰু তাছমানিয়া হ'ল আপোনাৰ অষ্ট্ৰেলিয়া বা অ'চেনিয়া কণ্টিনেণ্টত। ঠিক আছে, চলো নেক্সট কুৱেশ্যন, বলিভিয়া। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন এ অসহযোগ আন্দোলন, অপশ্যন বি ভাৰত ত্যাগ আন্দোলন, অপশ্যন চি চিপাহী বিদ্ৰোহ আৰু অপশ্যন ডি আইন অমান্য আন্দোলন। তো এইটো কাৰেক্ট আনচাৰ হ'ব আপোনাৰ ভাৰত ত্যাগ আন্দোলন, এইটো আপোনাৰ 1942 চনত হৈছিল, আৰু আইন অমান্য আন্দোলন হৈছিল আপোনাৰ 1930। এইটো আপোনাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টো বুলি কয়, আৰু অসহযোগ আন্দোলন হৈছিল আপোনাৰ 1920, আৰু চিপাহী বিদ্ৰোহ হৈছিল আপোনাৰ 1857। গাইজ, ভিডিঅ'খিনি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চলো নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? অপশ্যন এ বেংগালুৰু, অপশ্যন বি চেন্নাই, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি কোচিন। তো এইটো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন এ বেংগালুৰু, 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 বেংগালুৰু। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয়? অপশ্যন এ এম্বুলেন্স, অপশ্যন বি পেট্ৰলিয়াম টেংকাৰ, অপশ্যন চি বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন আৰু প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ এম্বুলেন্স। আপোনাৰ এম্বুলেন্স, তাৰপিছত ফায়াৰ ব্ৰিগেডৰ গাড়ীবিলাক, ভেৰিয়াছ মন্ত্ৰীৰ গাড়ী, অফিচিয়েল গাড়ী, এইবিলাকত ফাষ্টেগৰ ৰেহাই দিয়া হয়। নেক্সট কুৱেশ্যন আহক, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি নগাঁও। তো এইটোৰ কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন চি তেজপুৰ, এইটো আপোনাৰ 1906 চনত বনোৱা হৈছিল। আৰু গাইজ, আপোনালোকে আমাক ক'ব 1905 চনত এটা ইনচিডেণ্ট হৈছিল, সেই ইনচিডেণ্টটো কি আছিল? ঠিক আছে, আহক নেক্সট কুৱেশ্যন, তেজপুৰ। অ'কে, নেক্সট কুৱেশ্যন, কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? অপশ্যন এ 1991, অপশ্যন বি 1985, অপশ্যন চি 1980 আৰু অপশ্যন ডি 1982। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি 1982। সেইদিনা দূৰদৰ্শনে কালাৰ টেলিভিছন প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছিল। নেক্সট কুৱেশ্যন, বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? অপশ্যন এ বিমান বাহন, অপশ্যন বি ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য, অপশ্যন চি জোতা আৰু অপশ্যন ডি ঔষধ। তো এইটো কাৰেক্ট আনচাৰ হ'ব আপোনাৰ বিমান বাহন। ওকে, নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন এ কল্পনা চাওলা, অপশ্যন বি বিক্ৰম সাৰাভাই, অপশ্যন চি ৰাকেশ শৰ্মা আৰু অপশ্যন ডি ইউৰি গাগাৰিন। তো এইটো কাৰেক্ট আনচাৰ হ'ল আপোনাৰ অপশ্যন নম্বৰ চি ৰাকেশ শৰ্মা। ওকে, নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গুৱাহাটী আৰু অপশ্যন চি নগাঁও আৰু অপশ্যন ডি কহৰা। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি গুৱাহাটী। ওকে, নেক্সট কুৱেশ্যন,
নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? অপশ্যন এ পীযুষ হাজৰিকা, অপশ্যন বি জয়ন্ত মল্ল বৰুৱা, অপশ্যন চি ৰঞ্জন পেগু আৰু অপশ্যন ডি অজন্তা নিয়োগ। তো এইটোৰ কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি জয়ন্ত মল্ল বৰুৱা। চ' গাইজ আজিৰ বাবে ইমানখিনিয়ে, বাকী পাৰ্টটো মই কালি আপলোড কৰি দিম। চ' আজিৰ বাবে ইমানখিনিয়ে। চ' বাই বাই, জয় হিন্দ, জয় ভাৰত। দিছ ইজ জব পাথ একাডেমি চাইনিং অফ।